এভৰিৱান মই ৰাখিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি সকলো আহিছোঁ ফুৰিবলৈ কাজিনখিনি আহিছোঁ লগতে আমি আহিছোঁ শিৱসাগৰৰ পৰা ডিব্ৰুগড়ত উঠিছে লগতে মৰাণৰ পৰা তেনেদৰে সকলো লগ হৈ আমি এফালে ফুৰিবলৈ আহিছোঁ আৰু ক'ত ফুৰিবলৈ আহিছোঁ তালৈ গৈ পাই সকলো ক'ম আপোনালোকক আৰু ভিডিঅ'টো আগলৈ চাই থাকক আমি আৰু গৈ পোৱাগৈ নাই যোনডোখৰ জেগা যাম আৰু গৈ পাই আপোনালোকক কোনডোখৰ জেগা যাম এতিয়া কৈ নিদিওঁ বাকী ভিডিঅ'টো আগলৈ চাই থাকক তেতিয়া নিজে গম পাব আৰু এতিয়া আমি লৈছোঁ একাপ লাল চাহ কাৰণ আমি তাত গৈ চাকি জ্বলাম সেৱা কৰিম সেইকাৰণে একো ভাত পানী একো খোৱা নাই পেটত দিয়া নাই সেইকাৰণে এতিয়া আমি মাথা কামিবৰ কাৰণে বহুত দূৰ যাম যিহেতু সেইকাৰণে চবেই ৰাস্তাতে ৰখিলোঁ এখন হোটেলত আমি চাহ খাই লৈছোঁ ৰাতিপুৱা চাহকাপ আমি আহি পালোহি বৰ্তমান আমি এই স্থানত আহি পালোহি আৰু যিসকলে আহিছে তেওঁলোকেতো চিনি পাইছে আৰু যিসকলে নাই অহা তেওঁলোকক মই চিনাকি কৰাই দিছোঁ এই ধুনীয়া ঠাইডোখৰ হৈছে ধেমাজিৰ হাবুং আৰু আহোমসকলে ইয়াত দ্বিতীয় ৰাজধানী পাতিছিল সেইকাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি এই ঠাইডোখৰ ফুৰিবলৈ আহে আৰু সেইকাৰণে আমিও আহিলোঁ আজি সকলো মিলি লগতে বাহিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখাই দিছোঁ আৰু বহুত মানুহ হৈছে ইয়াত আৰু এতিয়া ভিতৰলৈ সোমাই যাম চাকি বন্তি জ্বলাম লগতে শৰাই আনিছে শৰাইও দিম আৰু যিমানখিনি পাৰোঁ ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম লগতে ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকিব আৰু এতিয়া সকলোৱে নিজৰ নিজৰ চাকি ঠিক কৰি আছে আৰু চাকি জ্বলোৱা ঠাইও বেলেগ আৰু শৰাই দিয়া ঠাইও বেলেগ লগতে এনাই শৰাই ঠিক কৰিব আৰু আমি যাম শৰাই দিবলৈ মাহঁত আপাহঁত সকলো যাব চাকি দিবলৈ চিষ্টাৰ হাই আজি আমি গোটেই কাজিনখিনি আহিছোঁ দেই আজি ফুৰিবলৈ হাবুঙলৈ আহিছোঁ বহুত ধুনীয়া লাগিছে জেগাডোখৰ বহুত ধুনীয়া লাগিছে যিসকলে হাবুং অহা নাই এবাৰ আহি চাব আহোমে দ্বিতীয় ৰাজধানী পাতিছিল ইয়াত আৰু বহুত মানুহ হৈছে দেই ইয়াত বহুতেই ভিৰ হৈছে আৰু বহুত পিকনিক পাৰ্টিও আহিছে বহুত পিকনিক পাৰ্টি আহিছে বাছ লৈ আহিছে বহুত গাড়ী লৈ আহিছে আৰু আমিও আহিছোঁ তেনেকৈ আমি ইয়াত চাকি শৰাই সজাই আছে এইফালে মানে শৰাইবোৰ ঠিক কৰিছে আৰু পাৰ্টিটোকো এখন শৰাই আনিছে আৰু ইয়াত দিব আৰু শৰাই এখন লগতে চাকি বন্তি জ্বলাব সকলোৱে আমিও সেৱা কৰিম চাকি বন্তি জ্বলাম লগতে জেগাবোৰ অলপ ফুৰিম লগতে আপোনালোককো দেখাম ভিডিঅ'টো আগলৈ চাই থাকিব চাকি জ্বলাই শৰাই ক'ত দিছে নাজানো ইমান কোলা কোলা আহিছে গামোচা লৈ আমি শৰাই দিবৰ কাৰণে আহিছোঁ ক'ত কোলা হওক
এইফালে দেখিছেনে শৰাই দিবৰ কাৰণে কিমান মানুহ ৰখি আছে, আমিও তেনেদৰে ৰখি আছোঁ আৰু তাৰ ভিতৰত সোমাই আছে এনেদৰে এখিনিমান মানুহ আৰু তেওঁলোকে শৰাই দি আছে আৰু আশীৰ্বাদ লৈ আছে। ফাইনেলি আমিও সোমালোঁ শৰাই দিবলৈ আৰু এইফালে সকলো মানুহ বহি লৈছে সেৱা কাৰিবলৈ আৰু এইফালে মা ভণ্টি আৰু মই লগতে এনাই আহিছোঁ শৰাই দিবলৈ, বাকীখিনি গ'ল চাকি জ্বলাবলৈ। আৰু আপোনালোককো ভিতৰৰ পৰিৱেশটো অলপ দেখাই দিছোঁ কেনেদৰে আয়োজন কৰা হৈছে। এইফালে চাকি জ্বলাই থৈছে, লগতে শৰাই দিছে চবেই আৰু এইফালে গুৱা পাণ দক্ষিণা এনেদৰে এটা বাচনত থৈ দিছে। আৰু এওঁলোকলৈ চাওকচোন ইমান ধুনীয়াকৈ নিজৰ আহোমৰ সাজযোৰ পিন্ধি লৈছে আৰু ইয়ালৈ আহি কিবা এটা মনটো বহুত ভাল লাগি গৈছে। আৰু এইজন হৈছে মেইন পণ্ডিত বুলিয়ে কৈছোঁ আৰু পণ্ডিতজন মেইনজন, তেওঁৱে আশীৰ্বাদ দিয়ে সকলোকে। আৰু এইফালে চাওকচোন এটা কুকুৰা আনিছে আৰু লগতে ওচৰত থকাজনে হাঁহ আনিছে আৰু তেওঁলোকে এই হাঁহ আৰু কুকুৰাটো বলি দি দেওক পূজা দিব। আৰু আমি যিহেতু এনেদৰে বলি নিদিওঁ একো জীৱ, সেইকাৰণে আমি কেঁচা ফল মূলেৰে এখন শৰাই আনিছোঁ আৰু ইয়াত বিভিন্ন ধৰণে নিজৰ নিজৰ নিয়মেৰে ইয়াত পূজা কৰিব পাৰে। আৰু কিছুমানে লাও পানীও বনাই আনে দেওক দিবৰ কাৰণে, যিটো আমি সাজ বুলি কওঁ। আৰু এইফালে দেখিছে নহয় মেইন পণ্ডিতজনক, আৰু তেওঁ বহুত ধুনীয়াকৈ বুজাই দিছিল আমাক কেনেদৰে প্ৰাৰ্থনা কৰিব লাগে, দেওক কি বিচাৰিব লাগে, মনৰ আশাবোৰ কেনেদৰে ক'ব লাগে, সকলো বুজাই দিয়ে। A few moments later. এইফালে আমি পাই গ'লোহি গাড়ীৰ ওচৰ আৰু ইয়াত আমাৰ আজি পিকনিক হ'ব। ইয়াত শৰাই সোমাই ইয়াত সোমালোঁ। আহি পালে চবে বহিব এতিয়া। আৰু এতিয়া আমি চাহ খাই বৈ ওলাই আহিছোঁ আৰু মা আপা মামীহঁতে ভাত বনাই আছে আৰু তেওঁলোকো আহিব ফুৰিবলৈ, তাৰ আগতে আমি আহি লৈছোঁ। শেৱালি তুমি আহিবা শাৰদী কুঁৱলী হৈ, শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ, শেৱালি তুমি আহিবা শাৰদী কুঁৱলী হৈ, শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ। অ মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ, অ মোৰ কাষতে বহি ৰৈ থাকিবা শেষলৈ। আমি মৰণা পানী আছে নে? পানী বটল নাই, ডাঙৰ বটল আছে নে? 2 hours later. এয়া আছে বগৰী আছা। ভিডিঅ' দিলে আৰু এতিয়া কওক মাছখন মাৰ মাছখন মাৰ দিয়া ভিডিঅ' দিলে আৰু এনেকৈ ভাল এই বিবি কোৱা ভিডিঅ' দেখা এই ল'ৰাজনী মাংস দাই দিয়ে কেলে তুমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকি তুমি পুৱালা জুকি জনী পুৱা খৰি হোৱা তুমি কোমল দলি চাখনি নাযা
কি মিঠা মাত চকু চকু পৰিলে নিচিকিয়াই হাঁহিলে বিজুলী যেন লাগি যায় গাত জিতি ভাৱনা জ্বলে পুৰে মোৰ গা সপোনতো দেখিছো বিধকতো দেখিছো পগলা যায় হলো মই চা সেই দেখি পেটত নাযায় ভাত শুনিছনে মুখৰো নোলাই মাত সেই দেখি পেটত নাযায় ভাত শুনিছনে মুখৰো নোলাই মাত ভাবি ভাবি চিন্তা জ্বৰ উঠিছে গা A few moments later. এতিয়া আমি আহি বগীবিল পালোহি আৰু বগীবিলৰ দলংখনতে আমি এতিয়া অলপ ফটো মাৰিবৰ কাৰণে ৰখি দিলোঁ আৰু এইফালে গধূলি হৈও আহিছে আৰু লাহেকৈ যাম আৰু এতিয়া 2 hours later. আৰু এতিয়া আমি ঘৰ আহি পালোহি আৰু মায়ে মই ইয়াতে ডিব্ৰুগড় আপাহঁতৰ ঘৰতে নামি দিলোঁ আৰু বাকীখিনি মৰাণ গৈছে আৰু আহি পাই আমি কি কিনিলোঁ তাকে মই অলপ দেখাই দিছোঁ আৰু এইখিনি গালিয়ে বুলি কয় নেকি মই ভালদৰে নাজানো বাৰু মেখেলা বুলিয়ে কৈছোঁ আৰু দিয়ক এনেদৰে কিনিলোঁ মই যে দোকানকেইখন দেখাইছিলোঁ সেই দোকানকেইখনৰ পৰা মাহঁতে কিনি আনিলে আৰু এই বেঙুনীয়াখন হৈছে মোৰ আৰু এইফালে কোলাখন হৈছে বাৰ আৰু বাকীকেইখন আপাহঁতে লৈছে আৰু এইফালে আপাই কিনিলে দুখন গামোচাকেইখন ধুনীয়া লাগিলে আৰু ফুলে চুলে ধুনীয়া লাগিলে সেইকাৰণে আপাহঁতে কিনি আনিলে আৰু তাকে মই দেখাই দিছোঁ অলপ আৰু ভিডিঅ'টো আজি মই ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ চেনেলত কোনোবা যদি নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব মোৰ ন'টিফিকেশ্যনটো সোনকালে পাবৰ কাৰণে মই ৰাখি পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ আজিলৈ বাই বাই